হেল্ল' ফ্ৰেণ্ডছ, আজি আঠমঙলা বুলি ঘৰলৈ আহিছোঁ এমাহৰ মূৰত আৰু যিমান পাৰোঁ আপোনালোকক দেখাই যাম, চাই যাব। ঘৰলৈ আহি পালোঁ আৰু এয়া বহি লৈ চাহৰ যোগাৰ দিছে মাহঁতে। এতিয়া যিহেতু অলপ ঘৰত আলহীৰ নিচিনা মা আৰু বৌহঁতে দিছে। প্ৰথম চাহ খালোঁ, তাৰপিছত এয়া জলপানৰ যোগাৰ, তাৰপিছত অলপ সকলোৱে জলপান খালোঁ আৰু এয়া খাই আছোঁ। পেটত নোজোৰেই, তথাপিতো খাইছোঁ আৰু এই আঠমঙলা খাবলৈ আহিছোঁ ঘৰত। চাহ জলপান এতিয়া খাই উঠিলোঁ লাহেকৈ। আজি ঘৰলৈ আহিছিলোঁ আঠমঙলা বুলি। বৰ্তমান আমি চাহ জলপান খাই মেলি উঠিছোঁ লাহেকৈ। এতিয়া ভাতৰ যোগাৰ চলি আছে, ভাত খাম আৰু আপোনালোকক দেখাই যাম, চাই থাকিব। আৰু এয়া ভাতৰ যোগাৰৰ কাৰণে এইফালে বনাইছে মাছ, পকৰি, সৰু আলু ভাজি, কণী বইল, হাঁহৰ মাংস, ছাগলী মাংস আৰু পনীৰ, লগতে চালাড, চাটনি আছে, ঢেৰ কিবাকিবি বনাইছে আৰু যিমান পাৰি খাইছোঁ। লগতে দাইল আৰু আমি এয়া মোৰ দেৱৰ ভাইটি আৰু এওঁৰ সখীয়েক, আমি চাৰিজনেই আহিছিলোঁ। এতিয়া খাই লৈছোঁ। আমি খাই লৈ উঠাৰ পিছত মাহঁতে খাব আৰু খানাখিনি সঁচাকৈ বহুত টেষ্টি হৈছিল। সকলোৱে খাই ভাল পালে, কিন্তু আমি ইমানেই খালোঁ মানে ভালকৈ খাবই নোৱাৰিলোঁ পিছত ভাতকেইটা, তথাপিতো খাইছোঁ আৰু খাই লৈ উঠি অলপ লাহেকৈ আমি এতিয়া যাবলৈ বুলি ওলালোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাবলৈ নোৱাৰোঁ, যিহেতু অলপ দুখ লাগে ঘৰৰ পৰা অহাৰ পিছত।